हेलो गाइस नमस्कार मैं जियावर आज आम शिकिम अपना काइनमास्टर भिडिओ केनेके एडिटिंग करे आहक आम भिडिओ आरम्भ करूँ। এতিয়া আমি কাইনমাস্টাৰটো ওপেন কৰিম। কাইনমাস্টাৰ আপোনাৰ ওপেন হোৱাৰ পিছত আপোনালোকে এই প্লাছটোত ক্লিক কৰিব। প্লাছটোত ক্লিক কৰাৰ পিছত আপোনাৰ 16.9 এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে যিকোনো এটা ভিডিঅ' লৈ ল'ব। আপোনালোকে যোনটো ভিডিঅ' এডিট কৰে আৰু সেইটো ল'ব। মই আপোনাৰ বেলেগ এটা ভিডিঅ' দি পেলাই দেখুৱাই আছোঁ। এইটোত তাৰপিছত ভিডিঅ'টো আপোনালোকে ক্লিক কৰিব। ভিডিঅ'টো ক্লিক কৰাৰ পিছত ইয়াত প্লাছটো আছে, প্লাছটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা চাব। আমি ভিডিঅ'টো ফাৰ্ষ্টত যাম। এতিয়া আপোনালোকৰ এক্সাম্পল হিচাপত ধৰি লওক আপোনালোকৰ এইখিনিৰ পৰা ইমানটো আপোনালোকৰ নালাগে। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই কেচিটো চাইছে, এই কেচিটোত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ আছে চাওক, ইয়াত লেফ্ট, এইটো আপোনাৰ লেফ্ট হ'ব আৰু এইটো আপোনাৰ ৰাইট চাইড হ'ব। তো আপোনাৰ লেফ্ট চাইড ইমানটো নালাগে, তো আপোনালোকে এইটোত ক্লিক কৰি দিব লেফ্টত। বাছ লেফ্টৰ ইমানটো কাট খাই গ'ল। আৰু এতিয়া আপোনালোকে ধৰি লওক এতিয়া ৰাইট চাইড আপোনালোকে ইমানটো ইয়াত আপোনালোকে কাটি দিব। তো আকৌ আমি ভিডিঅ'টোত ক্লিক কৰিম। আকৌ আমি এই কেচিটোত যাম। কেচিটোত যোৱাৰ পিছত আমাৰ এইটো আপোনাৰ ৰাইট চাইডটো আপোনালোকে আমি কাটি দিম। হৈ গ'ল। এতিয়া মেইন কথাটো হ'ল এতিয়া আপোনালোকে যদি বিচাৰে যে না ভিডিঅ'টো আপোনালোকে অলপ কাট কৰি পেলাই আপোনালোকে শ্ল' মোশ্যন কৰিব, তো আপোনালোকে ভিডিঅ'টোত ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে ইয়াত যাব, কেচিটোত যাব, এইটোত গৈ পেলাই এইটোত ক্লিক কৰিব। এইটো কাট খাই গ'ল। এতিয়া আপোনালোকে এইটো শ্ল' মোশ্যন কৰিব। তো আপোনালোকে এই স্পীডটো চাইছে, স্পীডটোত ক্লিক কৰিব। স্পীডটোত ক্লিক কৰাৰ পিছত এইটো চাই লওক আপোনাৰ 0.5ত দি দিব, বা আপোনালোকে যিমানত ৰাখিব বিচাৰে ৰাখিব। মই 0.5ত ৰাখিছোঁ। তো এতিয়া চাব ভিডিঅ'টো কিমান শ্ল' চলে। তো বন্ধুসকল এইটো হৈ গ'ল আপোনাৰ শ্ল' মোশ্যনটো। এতিয়া আমি ভিডিঅ'টো আপোনাৰ গ্ৰাফিক্সটো চাম, মানে ভিডিঅ'টো আপোনাৰ কোৱালিটিটো ভাল কৰিবলৈ। তো আমি এতিয়া যাম এডজাষ্টমেণ্ট, এইটোত আমি ক্লিক কৰিম। ক্লিক কৰি পেলাই ইয়াত আপোনাৰ ব্ৰাইটনেছ আছে, ব্ৰাইটনেছ বঢ়াব পাৰি, কমাব পাৰি। ইয়াত অলপ আমি ব্ৰাইটনেছ দি দিলোঁ। আৰু কণ্ট্ৰাষ্ট এইটো আপোনালোকে অলপ দি দিব। এইটো অলপ দি দিলোঁ। তাৰপিছত এইটো দি দিব। তো আমি আকৌ প্লাছত ক্লিক কৰিলোঁ। এতিয়া এই ভিডিঅ'টো চাওক আৰু এইটো চাওক কিমান কালাৰিং হৈছে। আৰু এতিয়া আপোনালোকে ধৰি লওক ইয়াত কিবা এটা আপোনালোকে চেঞ্জ হোৱা নিচিনা আনিব। তো এইটো মোৰ আগৰ পৰা আহি আছে। ইয়াত ক্লিক কৰিব প্লাছত। তাৰপিছত আপোনাৰ ইয়াৰ পৰা যিকোনো এটা হেৰি লৈ ল'ব। ধৰি লওক এক্সাম্পল হিচাপত আপোনালোকে এনেকৈ চেঞ্জ হৈ আহিব। এইটো ইফেক্ট হয়। ইফেক্টটো আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ নালাগে তে ইয়াত নন বুলি মাৰি দিব, বাছ হৈ গ'ল। তে এতিয়া ভিডিঅ'টোত আপোনালোকে ধৰি লওক কিবা আপোনালোকে ষ্টিকাৰ লগাব, হেৰি লগাব। তো ভিডিঅ'টো আপোনালোকে ইয়াৰ পৰা ষ্টিকাৰ এটা লগাব। ইয়াত ভিডিঅ'টো ধৰিব, ইয়াত লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত অভাৰলে এইটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত নাথাকে, কিন্তু এই বস্তুটো আপোনালোকে ডাউনলোড কৰি ল'ব। এইটোত আমি ক্লিক কৰিলোঁ। আমি এটা এক্সাম্পল হিচাপত আমি ডিল এটা ল'লোঁ। ডিলটো দিলোঁ। দিয়াৰ পিছত আমি ইয়াত ক্লিক কৰিলোঁ। ডিলত ক্লিক কৰিম। ডিলটো সৰু কৰিব লাগিবতো, এই ডিলত ক্লিক কৰিলোঁ। তাৰমানে ডিলটো ইয়াত দি দিলোঁ। এইটো আপোনালোকে যদি গোটেই ভিডিঅ'ত দিব বিচাৰে তে গোটেই ভিডিঅ'টোত দিব পাৰিব। ইয়াত ক্লিক কৰিব, গোটেই ভিডিঅ'টোত দি দিব পাৰিব। আৰু যদি ভাবে না অলপ টাইমৰ কাৰণে দিম, ইমানটো ৰাখি থৈ দিব। এইটো আমাৰ হৈ গ'ল ছেকেণ্ড। এতিয়া আপোনালোকে যদি ভাবে যে না আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি মানে গান দিবলৈ হ'লে আপোনালোকে এইটো অডিঅ'টো চাই আছে, অডিঅ'টোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা যিকোনো গান বাছি ল'ব পাৰিব। এক্সাম্পল হিচাপত এইটো গানকে ল'লোঁ আমি।
এই প্লাছটোত ক্লিক কৰাৰ পিছত আমি এতিয়া গানটো আহি যাব এতিয়া আমি ভিডিওটো আপোনাৰ ধৰি লওক ভিডিওটো ইমান দূৰ এতিয়া গানটো আমাৰ নালাগে তে সেম আপোনালোকে আকৌ এই গানটো ক্লিক কৰিব সংটোত তো এইটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেচি এটা পাই যাব এই কেচিটো ইয়াত ক্লিক কৰিব আপোনালোকে এইটো ৰাইট সাইড আপোনাৰ ইমানটো নালাগে ন তো আপোনালোকে ইয়াত কাট কৰি দিব বাস হৈ গ'ল এতিয়া আমি আকৌ ভিডিওটো ষ্টাৰ্ট কৰি পেলাই চাওঁ বাস এতিয়া আমাৰ এইটো হৈ গ'ল আৰু আপোনালোকে যদি ভয়েসত দিব বিচাৰে তে আপোনালোকে এইখিনি ভয়েস দিব পাৰিব ইয়াত ক্লিক কৰি পেলাই আৰু তাৰ পিছত আমি কি কৰিম ভিডিওটো আপুনি এক্সপোৰ্ট কৰি দিব এইটো ইয়াত অপচনটো চাইছে ওপৰৰ পিনে যে আছে এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাই লওক ভিডিওটো আপোনালোকে হাইত দি দিব আৰু আপোনালোকৰ ভিডিও কোৱালিটি কিমানটো ৰাখে এইটো আপোনালোকৰ নিজৰ কথা এটা মই 1080 তে মই দিও এইটো আপোনালোকে এক্সপোৰ্ট কৰি দিব আৰু বন্ধুসকল আপোনালোকে যদি এইটো নাপাৰিব সাবস্ক্ৰাইব কৰিবলৈ ধন্যবাদ